Good morning everyone. কি খবৰ আপোনালোক আশা কৰো নিশ্চয় ভাল আৰু মোৰো ভালে। এতিয়া বৰ্তমান আমি আকৌ যাব ওলাইছো সাহিত্য সভালৈ 12 বজিয়া। তো আজি সিঙ্গাৰ আহিব, কোন সিঙ্গাৰ আহিব তো আপোনালোকক দেখাম। তো ভিডিওটো শেষলৈকে চাই যাব, স্কিপ নকৰাকৈ। আৰু বস্তুটো চাওক, এখন চাব এই তাত আছিলে, ইয়াত পৰি আছে এখন কীৰ্তন ঘোষা। ইয়াত থৈ দিওঁ যো বস্তু ততে থাকিব লাগে। মানে বতাহ আহি আছিল, তো বতাহৰ পৰা চাগে পৰি গৈছিলে। শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। আৰু এটা বস্তু মই আপোনালোকক দেখাই দিম, ইমান সুন্দৰকৈ বনাই দিছে, মানে দেখি বহুত ভাল লাগিছে। লগতে আপোনালোকক দেখাই দিম, চাব। ৰাম মন্দিৰ ইমান ধুনীয়াকৈ সজাই কৰি থৈ দিছে, ৰাম মন্দিৰ পাতি।
Dia